Hi everyone, welcome to my next video. আজি মই নতুন এটা টপিক লৈ আহিছো ঠিক আছে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু সাপোৰ্টৰ কাৰণে যাতে এনেকুৱা ভিডিঅ' মই আগন্তুক দিনবিলাকত বনাই থাকিব পাৰিম ঠিক আছে আজি কম্পিউটাৰ ৰিলেটেড ইনপুট আৰু আউটপুট ডিভাইচৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে আৰু প্ৰত্যেকটো ডিভাইচ মই স্ক্ৰিনত এটা বা এটা দেখাই যাম আৰু নামবিলাক মেনশন কৰি দিম ঠিক আছে তো আমাৰ কম্পিউটাৰ অপাৰেট হ'বলৈ হলে দুটা ডিভাইচৰ প্ৰয়োজন হয় এটা হল ইনপুট ডিভাইচ আৰু এটা হল আউটপুট ডিভাইচ ঠিক আছে এটা কোনবিলাক ইনপুট ডিভাইচ আৰু কোনবিলাক আউটপুট ডিভাইচ মই স্ক্ৰিনত এটা বা এটা দেখাই যাম ঠিক আছে তো এটা প্ৰথম মই ডিসকাস কৰিম ইনপুট ডিভাইচৰ বিষয়ে ঠিক আছে এবিলাক হল ইনপুট ডিভাইচ যোনবিলাক মই স্ক্ৰিনত দেখাই দিছো ঠিক আছে তো ইনপুট ডিভাইচৰ মই এটা লাইনত এটা সেন্টেন্স লিখি দিছো ইয়াতে স্ক্ৰিনত এটো নোট ডাউন কৰি লব ঠিক আছে ইনপুট ডিভাইচ একচুয়ালি হয় কি মানে ইনপুট ডিভাইচ can data send to another device but it cannot data receive from another device ঠিক আছে তো ইয়াৰ মানে হল ইনপুট ডিভাইসে কি কৰিব পাৰে ডাটা সেন্ড কৰিব পাৰে যিকোনো তথ্য সেন্ড কৰিব পাৰে বেলেগ এটা ডিভাইসলৈ মানে পঠিয়াব পাৰে ঠিক আছে আৰু কিন্তু ই বেলেগ ডিভাইসৰ পৰা ডাটা ৰিসিভ কৰিব নোৱাৰে ঠিক আছে তো ইনপুট ডিভাইসৰ মিনিং এটো হল যে ইনপুট ডিভাইস কৰিব পাৰে ডাটা সেন্ড কৰিব পাৰে বেলেগ এটা ডিভাইস লৈ কিন্তু ইনপুট ডিভাইসে ডাটা ৰিসিভ কৰিব নোৱাৰে বেলেগ ডিভাইসৰ ঠিক আছে এতিয়া আউটপুট ডিভাইস ঠিক আছে আউটপুট ডিভাইসৰ এটা লাইনত লিখি দিছো আউটপুট ডিভাইস can data receive from another device but it cannot data send to another device ঠিক আছে তো ইয়াৰ মিনিং হল যে আউটপুট ডিভাইসে কি কৰিব পাৰে ডাটা ৰিসিভ কৰিব পাৰে বেলেগ ডিভাইসৰ পৰা কিন্তু ডাটা পঠিয়াব নোৱাৰে ঠিক আছে বেলেগ ডিভাইস তো এটো আসলে আউটপুট ডিভাইস এতিয়া আমি এক্সাম্পল কেটামান দেখাম ঠিক আছে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস এটা ইনপুট ডিভাইসৰ এক্সাম্পল হিচাপে সাপোজ মই দেখাইছো এটো কিবোৰ্ড ঠিক আছে কিবোৰ্ড কাৰণ ই ইনপুট কৰে যিকোনো ডাটা পুট কৰে ঠিক আছে তো হল কিবোৰ্ড এটা ইনপুট ডিভাইসৰ এক্সাম্পল ঠিক আছে তো এনেকা আৰু বহুত আছে মাউস তাৰপাছত জয়ষ্টিক তাৰপাছত ক্যামেৰা webcam OCR MICR লাইট পেন ঠিক আছে তো এনেকা বহুত এক্সাম্পল আছে যোনবিলাক নেকি ইনপুট ডিভাইসৰ ভিতৰত পৰে ঠিক আছে তো এইকেইটা মই এক্সাম্পল হিচাপে দিছো ঠিক আছে তাৰপাছত টাচ স্ক্রিন ঠিক আছে এটো হল ইনপুট ডিভাইস তাৰপাছত OCR কলো অপটিক্যাল ক্যারেক্টার তাৰপাছত MICR বাৰকোড ৰিডাৰ তো এইবিলাক হল ইনপুট ডিভাইসৰ এক্সাম্পল এটা আউটপুট ডিভাইসৰ এক্সাম্পল আউটপুট ডিভাইসৰ এক্সাম্পল হিচাপে মনিটৰ প্ৰিন্টাৰ প্ৰজেক্টৰ ঠিক আছে তো এইবিলাক হল আউটপুট ডিভাইস কম্পিউটাৰ স্পিকাৰ তো এইবিলাক আউটপুট ডিভাইস নেক্সট এতিয়া both ইনপুট আউটপুট ডিভাইস কিছুমান এনেকুৱা ডিভাইস আছে যোনটো নেকি ইনপুট আউটপুটৰ দুই ধৰণে কাম কৰিব পাৰে এক্সাম্পল হিচাপে ইনপুট আউটপুট এনেকুৱা ডিভাইস কিবা চাইছে নেকি যদি নাইছো আজি গম পাব পাৰে চাইছে যদিও এটো ইনপুট আউটপুট ডিভাইস বুলি সাকে মন নাই কৰা ঠিক আছে তো মই ইয়াত দেখাম যে both ইনপুট আউটপুট ডিভাইস মানে এনেকুৱা এটা ডিভাইস যোনটো ডিভাইসে নেকি ইনপুটৰো কাম কৰে আৰু আউটপুটৰো কাম কৰে ঠিক আছে তো তাৰ এক্সাম্পল হিচাপে আমি মাইক্ৰোফোন লব পাৰো সৰি হেডফোন ঠিক আছে হেডফোনত দুই ধৰণৰ বস্তু আছে যোনটো নেকি এটা হল মাইক্ৰোফোনটো আমাৰ ইনপুট ডিভাইস আৰু যোনটো আমি কাণত লগা হেতু হল আউটপুট ঠিক আছে তো both ইনপুট আউটপুট ডিভাইস মানে ইনপুটও হয় আউটপুটও হয় একেটা ডিভাইস দুটাৰ কাম কৰে ঠিক আছে তাৰপাছত হেনকা সেম ফেক্স মানে ফাৰ এৱে জেৰক্স মেচিন আজিকালি ইউজ নহয় আগতে অফিচিয়েল কামৰ কাৰণে ব্যৱহাৰ হৈছে ঠিক আছে ফেক্স তো ফেক্স ইনপুট ডিভাইস আউটপুট ডিভাইস হয় ঠিক আছে তাৰপাছত স্ক্যানাৰ ঠিক আছে স্ক্যানাৰ প্ৰিন্টাৰটো একচুয়ালি ইনপুট আউটপুট ডিভাইস যেটা আমি স্ক্যান কৰো হেতু হৈ গল ইনপুট আৰু যেটা আমি প্ৰিন্ট আউট কৰো এটো আউটপুট ঠিক আছে তো স্ক্যানাৰ প্ৰিন্টাৰ ঠিক আছে এটো ইনপুট আউটপুট ডিভাইস হয় তাৰছত এনেকুৱা এক্সাম্পল হিচাপে আৰু আমি কি লব পাৰিম টাচ স্ক্রিন ঠিক আছে টাচ স্ক্রিনটো কি হয় ইনপুট আউটপুট ডিভাইস দুটাৰ ভিতৰত যেটা আমি টাচ কৰিম এটা হ'ব ইনপুট ডিভাইস যেটা আমি তাক চাই পাম এটা হ'ব আউটপুট ডিভাইস ঠিক আছে তো ইনপুট আউটপুট ডিভাইস তো সহজ ভাষাত যদি আমি ক'ব গলে
কম্পিউটাৰে দুই ধৰণে কাম কৰে, ইনপুট কৰে আৰু আউটপুট দিয়ে, আৰু মাজতে থাকে প্ৰচেছিং। ঠিক আছে, ইনপুট, প্ৰচেছিং এণ্ড আউটপুট। যেনেকৈ কোনোবাই কিবা এটা কুৱেশ্যন মোক সুধিলে, তো সেই কথাটো মই মাইণ্ডত ভাবিলোঁ, ভবাৰ পাছত যেতিয়া নেকি ভাবি আছোঁ তেতিয়া প্ৰচেছিং হৈছে। ঠিক আছে, যেতিয়া মোক কোনোবাই সুধিলে সেইটো ইন হ'ল, যেতিয়া মই ভাবি আছোঁ তেতিয়া সেইটো প্ৰচেছ হৈছে, আৰু যেতিয়া মই তাৰ এনচাৰটো দিম তেতিয়া সেইটো হ'ব আউটপুট। তো কম্পিউটাৰে সেনেকুৱাই কাম কৰে, ইনপুট আউটপুট চিষ্টেম। কিবা এটা তাক পুট কৰাৰ লগে লগে প্ৰচেছ কৰে, প্ৰচেছ কৰাৰ পাছত সেইটো যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া আউটপুট। ঠিক আছে, তো কম্পিউটাৰৰ কাম সেনেকুৱা ধৰণৰ হয়, তিনিটা পদ্ধতি, ইনপুট, প্ৰচেছিং এণ্ড আউটপুট। তো ইনপুট আউটপুটৰ এক্সাম্পল হিচাপে সেনেকুৱা বহুত এক্সাম্পল আমি পাই থাকিম। ঠিক আছে, তো সেইবিলাক আমি এক্সাম্পল আগন্তুক যোনবিলাক ভিডিঅ' বনাম তাত দীঘলীয়াকৈ মেনশ্যন কৰিম যে এইবিলাকৰ হেৰি কি হয়। যেনেকুৱা মই ক'লোঁ জয়ষ্টিকটো কি হয়, তাৰপাছত OCR, MICR, তাৰপাছত বাৰকোড ৰিডাৰ, এইবিলাক কিহৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, এই গোটেইখিনি মই নেক্সট ভিডিঅ'ত এটা ভিডিঅ' বনাম, তাতে গোটেইখিনি মেনশ্যন কৰিম। ঠিক আছে, তো আজি ভিডিঅ'টো বেছি লং নকৰি ইয়াতে শেষ কৰিছোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি পাৰে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ঠিক আছে, যাতে সিহঁতিও যদি ইনপুট আউটপুটৰ বিষয়ে ভালকৈ নাজানে তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা হয়তো কিবা এটা বেছিকৈ শিকিব পাৰি। ঠিক আছে, তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।